নমস্কাৰ। আছাৰ সভাপতি প্ৰদীপ নাগ আমাৰ মাজত নাই। অসমৰ আদিবাসী আৰু চাহ জনগোষ্ঠীয় ৰাইজৰ হৈ সদায় বলিষ্ঠ কণ্ঠৰে সন্মুখৰ পৰা মাত মাতি অহা প্ৰদীপ নাগ আৰু নাই। আজি পুৱা 2:30 মানত প্ৰদীপ নাগে ইহলীলা সম্বৰণ কৰিছে। তেখেত আমাৰ মাজৰ পৰা আঁতৰি গৈছে। সিদিনা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত কেইবাটাও জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে তেখেতক ভৰ্তি কৰা হৈছিল আৰু চিকিৎসকে জানিব দিছিল যে তেখেতৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট সংকটজনক আৰু সেয়ে পৰৱৰ্তী সময়ত পৰিয়ালবৰ্গই আৰু তেওঁৰ শুভাকাংক্ষীসকলে তেখেতক এয়াৰ এম্বুলেন্সৰ দ্বাৰা অসমৰ বাহিৰলৈ উচ্চ চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল আৰু প্ৰায় এমাহ দিন তেওঁ হাস্পতালত ভৰ্তি হৈ আছিল আৰু অৱশেষত মৃত্যুৰ সৈতে যুঁজি আজি শেষ নিশ্বাস ত্যাগ কৰিছে আছাৰ সভাপতি প্ৰদীপ নাগে। আছাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পুৰণগঞ্জৰ সৈতে আমি ফোন লাইনত সংযুক্ত হ'বলৈ চেষ্টা কৰিম। পুৰণগঞ্জ ডাঙৰীয়া, আপুনি শুনি আছে? আছাৰ সভাপতি প্ৰদীপ নাগ অসুস্থ হৈ ইতিমধ্যে তেওঁ চিকিৎসাধীন হৈ আছিলে আৰু আজি পুৱা তেখেতে ইহলীলা সম্বৰণ কৰিছে বুলি সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে। কি ক'ব, আপোনাৰ প্ৰথমটো প্ৰতিক্ৰিয়া কি হ'ব? বিশেষকৈ এটা বহুত দুখৰ বিষয়, বহুত দুখৰ কথা। মানে এনেকুৱা লাগিছে যে আমাৰ আদিবাসী জনগোষ্ঠীটোৰ এটা মেৰুদণ্ড নাইকিয়া হৈ যোৱাৰ নিচিনা লাগিছে আৰু যিহেতুকে যোৱা ৰাতি আজি ৰাতি প্ৰায় 2:50 মানত আমাৰ আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তেওঁ ইহলীলা সম্বৰণ কৰে। তাকে লৈ আমি গোটেই আছাৰ বিষয়ববীয়াই বহুত দুখ প্ৰকাশ কৰিছো। মই মানিব পৰা নাই যে তেওঁ আমাক এৰি গুচি গ'ল। বহুত কাম কৰণীয় আছে। তেখেতে জাতিটোৰ কাৰণে বহুত কৰি গৈছে। গতিকে আমি মানে মনটো এতিয়াও অন্তৰখন মনা নাই যে তেওঁ মানে আমাক এৰি গুচি গৈছে। হয়, তেওঁ কোনখন হস্পিতালত ভৰ্তি হৈ আছিল শেহতীয়াকৈ? তেখেত আমাৰ দিল্লীৰ মেদান্ত হস্পিতালত চিকিৎসাধীন হৈ আছিল। তেওঁৰ শৰীৰ বা তেওঁৰ নশ্বৰ দেহ কেতিয়া অসমলৈ লৈ অহা হ'ব বা তেখেতৰ বাসগৃহত কেতিয়া লৈ অহা হ'ব? তেখেতৰ আজি বাসগৃহত কথা বতৰা হৈ আছে। আজিৰ ভিতৰত তেখেতক লৈ অনা হ'ব। হয়, ঠিক আছে, ধন্যবাদ এইখিনি আপুনি তথ্য দিয়াৰ বাবে। আমিও প্ৰদীপ নাগ ডাঙৰীয়াৰ আত্মাৰ সদগতিকে কামনা কৰিছোঁ। আমাৰ চিৰিজ পৰিয়ালৰ তৰফৰ পৰাও আমি প্ৰদীপ নাগৰ আত্মাৰ সদগতিৰ কামনা কৰিছোঁ। তেখেতৰ পৰিয়ালবৰ্গৰ ওচৰত আমি সমবেদনা জ্ঞাপন কৰিছোঁ।